স্বাগতম জনাইছোঁ ডিজিটেল হোৱা ইউটিউব চেনেলৰ উন্নতি ভিডিঅ'লৈ। আজি এই ভিডিঅ'ত দেখুৱাম যে আপোনালোকে মোবাইলৰ পৰা লেবাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰে। তো লেবাৰ কাৰ্ড কেনেকৈ বনাব লাগে সেই বিষয়ে দেখুৱাম। তো বলক দেৰি নকৰি ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। ডিছক্ৰিপশ্যন বক্সত আপুনি গুচি যাব। গুচি যোৱাৰ পিছত এখন লিংক পাব, লিংকত ক্লিক কৰি দিব। ডাইৰেক্ট পেজত গুচি আহিব। ইয়াতে আপোনাৰ বহুতকেইটা অপশ্যন দেখা পাব। আপোনালোকে কি কৰিব, ডাইৰেক্ট আপুনি ৰেজিষ্ট্ৰেশ্যন পেজ ফৰ নিউ ৱৰ্কাৰ, তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা পেজত গুচি আহিব। অহাৰ পিছত ইয়াতে আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে পিছফালে দেখা পাব, অফিচৰ পিছফালে। তো ইয়াৰ পৰা আপোনালোকে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত কি কৰিব, ইয়াতে আপোনাৰ নামটো লিখি দিব। দিয়াৰ পিছত আপোনাৰ দেউতাকৰ নামটো ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থৰ কাৰণে এখন প্ৰুফ দিব লাগিব। সেই প্ৰুফৰ কাৰণে আপুনি যিকোনো আপোনাৰ পেন কাৰ্ড বা আপোনাৰ আধাৰ কাৰ্ডটো ইয়াতে ফটো মাৰি কিনে 150 KB ভিতৰত ৰাখি আপুনি ইয়াতে আপলোড কৰি দিব। দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াতে আপোনাৰ এখন পাছপোৰ্ট চাইজ ফটো দিব লাগিব। তো সেই ফটোটো আপোনাৰ 150 KB ভিতৰত আপুনি JPG যিকোনো ফটো ইয়াতে আপলোড কৰি দিব। দিয়াৰ পিছত এখন হোৱাট পেজ ল'ব, লৈ তাতে আপোনাৰ নামটো লিখিব, মানে চিগনেচাৰ কৰিব, কৰি কিনে ইয়াতে আপুনি আপলোড কৰি দিব। তো সেই পেজটো আপোনাৰ 150 KB ভিতৰত হ'ব লাগিব। তাৰপিছত আহিব ইয়াতে আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। আপুনি মহিলা হয় নে পুৰুষ হয় ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। পুৰুষ হ'লে ইয়াতে মাৰি দিব আৰু মহিলা হ'লে ইয়াতে মাৰি দিব। দিয়াৰ পিছত আপোনাৰ এখন বৰ্তমান চলিত থকা মোবাইল নাম্বাৰটো ইয়াতে ভৰাই দিব। এইটো ঘৰত ভৰাই দিয়াৰ পিছত আপুনি ইয়াতে কিবা এটা দিছে, তো সেইখিনি পঢ়ি চাব। পঢ়ি চোৱাৰ পিছত আপোনাৰ কাষ্ট কেটেগৰীটো ইয়াৰ পৰা বাছনি কৰিব। ST হয় নে OBC হয়, ইয়াৰ পৰা আপুনি জেনেৰেল হয় ইয়াৰ পৰা বাছনি কৰি ল'ব। লোৱাৰ পিছত আপুনি বিয়া পাতিছে নে নাই ইয়াতে আপুনি ভৰাই দিব। দিয়াৰ পিছত এইটো ঘৰ আপুনি নভৰালেও হৈ যাব। তাৰপিছত ইয়াতে আহিব আপোনাৰ হাজবেণ্ড বা ৱাইফ এইটো বৰ্ডৰ লগত জড়িত হয় নেকি, তো যদি হয় তো ইয়েছ দিব, আৰু যদি নহয় তো ন দিব। তাৰপিছত নেচাৰ অফ জব, তো আপুনি কি কাম কৰে, ৰাজমিস্ত্ৰী কৰে নে আপুনি কাঠৰে কাম কৰে, ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ বৰ্তমান এড্ৰেছটো ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা বাছনি কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ ব্লকটো ইয়াতে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ পঞ্চায়ত বা আপোনাৰ ৱাৰ্ড নম্বৰটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ পিন নম্বৰটো ভৰাই দিব আপোনালোকৰ। তাৰপিছত যদি বৰ্তমান এড্ৰেছ আৰু য'ত আপুনি কাম কৰে এড্ৰেছটো একেই আছে, তেতিয়াহ'লে আপুনি ইয়াতে ভৰাই দিব নালাগে, ইয়াতে জাষ্ট ক্লিক কৰি দিব। আৰু যদি বেলেগ হয় তেতিয়াহ'লে আপুনি ইয়াতে লিখি দিব। দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্ট নাম্বাৰ ইয়াতে ভৰাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ কি কৰিব, বেংকৰ নামটো লিখি দিব, যেনে SBI, তো লিখি দিলে। দিয়াৰ পিছত ইয়াতে আপোনাৰ IFSC কোডটো লিখি দিব, SBI 0066 কিবা কিবি থাকে নহয়, 7টা নম্বৰ ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ ব্ৰাঞ্চ নেমটো লিখি দিব, যেনে মংগলদৈ, তো লিখি দিলে। দিয়াৰ পিছত আপোনাৰ পাছবুকৰ ফটো, য'ত আপোনাৰ ফটো লগোৱা আছে আৰু চিল ষ্টেম্প আছে, সেই পেজটো আপুনি ফটো মাৰিব। মাৰি কিনে 150 KB ভিতৰত ৰাখি কিনে আপুনি ইয়াতে আপলোড কৰি দিব। দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ ফটো আপুনি ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনাৰ ভোটাৰ কাৰ্ডৰ ফটোটো ইয়াতে ভৰাই দিব লাগিব। আৰু এইটো আধাৰ কাৰ্ডৰ ফটো আৰু ভোটাৰ কাৰ্ডৰ ফটো দুয়োটাই আপোনাৰ 150 KB ভিতৰত হ'ব লাগিব। তাৰপিছত ইয়াতে দিছে আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ড আছে নেকি, যদি আছে ইয়েছ দিব, যদি নাই ন দিব। তাৰপিছত আপোনাৰ এমপ্লয়াৰ নাম্বাৰ, আপুনি ক'ৰবাত ডাঙৰ কোম্পানীত কাম কৰে নেকি, যদি কৰে ইয়াতে ভৰাই দিব, যদি নকৰে দৰকাৰ নাই। তাৰপিছত আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো ইয়াতে ভৰাই দিব লাগিব। আপুনি য'ত কাম কৰিছে তাৰ পৰা এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ ল'ব, লৈ কিনে ইয়াতে ভৰাই দিব। তাৰপিছত আহিব আপোনাৰ নমিনি ডিটেইলছ, তো এইটো আপুনি মাষ্ট বি ভৰাব, কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক নাই, তথাপিও ভৰাব লাগিব। কাৰণ আপুনি যদি হঠাৎ কিবা এক্সিডেণ্ট হৈ ডেথ হৈ যায়, তেতিয়াহ'লে আপোনাৰ পইচাটো কোনে উইথড্ৰ কৰিব, তো ইয়াতে ভৰাই দিব। আপোনাৰ মাকৰ নাম ভৰাই দিব পাৰে, বা আপোনাৰ ল'ৰাৰ নাম ভৰাই দিব, বা আপোনাৰ ৱাইফৰ নাম ভৰাই দিব পাৰে। তো ইয়াতে আপুনি 100% দিব। তো শ্বেয়াৰ কিমান % কৰিব, 100%, কাৰণ আপোনাৰ কিবা ডেথ হৈ গ'লে আপোনাৰ পইচাটো 50% উঠালে বাকী 50% কোনে উঠাব নোৱাৰিব, গতিকে ইয়াতে 100% দিব। তাৰপিছত ইয়াতে আপোনাৰ এজ, যাক ইয়াতে দিলে আপোনাৰ মাকৰ নাম যদি দিছে, তো আপোনাৰ মাকৰ বয়সটো কিমান ইয়াতে ভৰাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ মাদাৰ বুলি লিখি দিব, যদি মাকৰ নামটো দিছে, আৰু ৱাইফ দিলে ৱাইফ বুলি ভৰাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ তেখেতৰ যিকোনো পাছপোৰ্ট চাইজ ফটো এখন আপলোড কৰি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ এখন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব। সেই ফৰ্মখন ক'ত পাব, ইয়াতে আপুনি এইটো চিন যে দেখা পাইছে, ইয়াতে আপুনি ক্লিক কৰিব। দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহিব। এই ফৰ্মটো আপুনি কি কৰিব, প্ৰিণ্ট কৰিব। প্ৰিণ্ট কৰি কিনে আপোনাৰ চিৰিয়েল নম্বৰ 1 দি কিনে আপোনাৰ নমিনীৰ নামটো ইয়াতে ভৰাই দিব। দি কিনে আপোনাৰ তেখেতৰ এড্ৰেছটো ইয়াত লিখি দিব। দিয়াৰ পিছত অকণমান জুম কৰি দেখা হৈছে এইটো, ইয়াতে আপুনি চিৰিয়েল নম্বৰ 1 দিব। দিয়াৰ পিছত ইয়াতে তেখেতৰ নামটো লিখি দিব, আপোনাৰ মাকৰ নামটো ইয়াতে লিখি দিব। দি আপোনাৰ মাকৰ ঠিকনাটো আপুনি ইয়াতে লিখি দিব, ঠিকনাটো। তাৰপিছত ইয়াতে তেখেতৰ লগত সম্পৰ্ক কি, মাক বুলি ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে তেখেতৰ বয়সটো লিখি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ
কিমান শতাংশ আপুনি দিব বিচাৰে তেখেতক ইয়াতে 100% বুলি লিখি দিব 100%। তো ইয়াতে লিখি দিয়াৰ পিছত তেখেতৰ ফটো এখন ইয়াতে লগাই দিব। লগাই দি কিনে এইটো ফটো মাৰিব, মাৰি কিনে আপুনি কি কৰিব, জাষ্ট ইয়াতে আপুনি ক্লিক কৰিব, কৰি কিনে আপুনি আপলোড কৰি দিব। দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ মোবাইলত এখন OTP যাব, গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এখন OTP গুচি যাব, সেই OTPটো ইয়াতে ভৰাই দিব। দি কিনে আপুনি ইয়াতে নেক্সট পেজত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব। এইটো পেজত অহাৰ পিছত আপুনি এটা 25 টকা এটা পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰিবলৈ হ'লে আপুনি ইয়াৰ পৰা ওপৰত দেখা যায় পে' উইথ, ইয়াৰ পৰা আপুনি যিকোনো এটা বাছনি কৰি ল'ব। আপোনাৰ যি আছে, তো নেট বেংকিং আছে নে আপোনাৰ কি আছে, তো ইয়াৰ পৰা আপুনি বাছনি কৰি ল'ব, যিকোনো এটা চিলেক্ট কৰি ল'ব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আপুনি যি আছে চব বস্তুৰে আপুনি কৰিব পাৰে। তো মই ইয়াৰ পৰা নেট বেংকিংটো আপুনি চিলেক্ট কৰি লৈছোঁ। লোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে জাষ্ট কনফাৰ্ম পে'মেণ্টত ক্লিক কৰি কিনে আপুনি পে'মেণ্টটো কৰাই দিব। দিয়াৰ পিছত আপুনি এখন এপ্লিকেশ্যন নাম্বাৰ পাই যাব। সেই এপ্লিকেশ্যন নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট কৰি ৰাখি থৈ দিব। তাৰপিছত আপুনি আকৌ বেক আহিব। অহাৰ পিছত আপুনি ইয়াতে বহুতকেইটা অপশ্যন দেখা পাইছে, তাতে আপুনি ষ্টেটাছ চেকত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে আপুনি বহাই দিব। দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। দিয়াৰ পিছত ইয়াতে চেকত ক্লিক কৰি দিব। তো আপোনাৰ কাৰ্ডটো হৈছে নে নাই কনফাৰ্ম ইয়াৰ পৰা আপুনি চাব পাৰিব। হৈছে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব, লৈ কিনে আপুনি কাৰ্ডটো পিন কৰি ৰাখি থৈ দিব। ইমানেই আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ।